হেল্ল' এভৰিৱান আপোনালোক সকলোকে দীপ্তেক আছামলৈ স্বাগতম জনাইছোঁ তো লৈ আহিছোঁ আপোনালোকৰ কাৰণে আন এটি নতুন ভিডিঅ' আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে আজিৰ ভিডিঅ'টো কি হ'ব তো আজিৰ ভিডিঅ'টোত মই এটা মাইকৰ আনবক্সিং কৰিম প্ৰথমতে মাইকটো আনবক্সিং কৰি লওঁ তাৰপিছত আপোনালোকক গোটেই ডিটেইলছ কৈ আছোঁ মাইকটোৰ প্ৰাইচ কিমান কি কথা ইয়াৰ সাউণ্ড কোৱালিটিটো কেনেকুৱা তো বলক ফটাফটছে আমি মাইকটো আনবক্সিং কৰি লওঁ তো প্ৰথমতে আপোনাৰ তো খুলি লওঁ খুলিলোঁ খুলি এখন প্ৰথমতে আছে আপোনাৰ ইউজাৰ মেনুৱেল হয় এখন আপোনালোকে পঢ়িব পাৰে নপঢ়িলেও কথা নাই ইয়াত আছে কেনেকৈ কি কৰিব ফিটিং কৰিব তো আমিনো এখন আৰু কোনেনো পঢ়ে আৰু কোনেও নপঢ়ে তো থৈ দিলোঁ এখন ছাইডত নেক্সট উলিয়ালোঁ বয়া এইটো ধুনীয়া বেগ এটা দিছে লগত মাইকটোৰ লগত থলো সাইডত থলে আৰু কি আছে ইয়াত এইটো আপোনাৰ স্পঞ্জ এই স্পিকাৰটোত লগাই ল'ব পাৰি এইটো দিলোঁ তাৰপিছত ইয়াত আছে এটা বেটাৰী আৰু ক্লিপডাল এডাল কিবা কাম নাই ডাল থলো তো নেক্সট খুলিলোঁ মেইন বস্তুটো তো মাইকটো হয় আপোনাৰ এইডাল ইয়াত ক্লিপডালে ৰবৰডালে লগাই লৈ পেলাই ইয়াত এইটো স্পিকাৰটো হয় এইটো আৰু এইটো আপোনাৰ এইটো মোবাইলত লগাব পাৰি পিনটো 2 3 তিনিটা পিন আছে ভাল এইটো কেমেৰা স্মাৰ্টফোন আৰু মাজৰটো অফ তো এইটো আপোনালোকে কি কৰিব প্ৰথমতে কি কৰিম আমি বেটাৰীটো ইয়াত লগাই লওঁ ফিটিং কৰি আছোঁ মই এইটো ক্লিপডাল এইটো বেটাৰীটো ফাৰ্ষ্ট লগাই লওঁ বেটাৰীটো লগাবলৈ হ'লে আপোনালোকে কি কৰিব এইটো এনেকৈ পকাই এইটো খুলি পেলাই ইয়াত চাওক এইডাল ৰবৰৰ নিচিনা এডাল আছে সেইডাল আপোনালোকে এনেকৈ দাঙি উলিয়াই ল'ব উলিয়াই ল'লে লৈ পেলাই বেটাৰীটো ইয়াত চাই ল'ব এইটো প্লাছ আৰু এইটো মাইনাছ আপোনাৰ এইটো সাইডে দিব লাগিব প্লাছটো এইটো প্লাছৰ চিন আছে তো তাৰ কাৰণে আপোনালোকে কি এডাল আনি পেলাই এনেকৈ ৰাখি ল'ব নহ'লে বেটাৰীটো উলিয়াব নোৱাৰি সেইটো কাৰণে দিছে ভাল চিষ্টেম এইটো তাৰপিছত বেটাৰীটো ইয়াত এনেকৈ বহাই দিব মানে লগাই লওঁ ধৰক লগাই দিলোঁ লগাই পেলাই এইটো আপোনালোকে মাৰি দিব তো মাৰি দিলোঁ নেক্সট আপোনালোকে কি কৰিব এই ক্লিপডাল ইয়াত এনেকৈ লগাই দিব খাপ আছে ইয়াত এনেকৈ ক্লিপডাল লগাই দিলোঁ লাগি গ'ল ক্লিপডাল তাৰপিছত ৰবৰডাল স্পঞ্জ টুকুৰ এনেকৈ লগাই দিব তো হৈ গ'ল তাৰপিছত আপোনালোকে এইটো মোবাইলত কানেক্ট কৰি এইটো আপোনালোকে যেতিয়া মোবাইলত কানেক্ট কৰিব মোবাইল ফোনত আপোনালোকে এইটো স্মাৰ্টফোনত ৰাখিব আৰু যদি আপোনালোকে কেমেৰাত কৰে তেন্তে ওপৰত গৈ কেমেৰাটোত কৰি ল'ব আৰু আপোনালোকে যেতিয়া মানে ৰেকৰ্ড নকৰে তেতিয়া আপোনালোকে কি কৰিব এইটো অফ কৰি ৰাখিব তেতিয়া বেটাৰীটো বহুত দিন যাব অফ কৰি ৰাখিলোঁ অফ কৰি দিলোঁ অফ হৈ গ'ল ৱেৰডাল চাওক ৱেৰডাল বহুত লম্বা 20 ফুট আছে এইডাল ৱেৰডাল পুৰা তো ইমানেই আৰু বেলেগ একো নাই তো ভাল মাইক হয় বহুত ভাল মাইক হয় বয়াৰ হয় তো কাম নাই আৰু চাওক আপোনালোকে যিটো মাইক দেখিলে সেই মাইকটো মই আজি 15-20 দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ এতিয়া যিটো ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ এইটো মাইকৰে ৰেকৰ্ড কৰি আছোঁ এই মাইকটো বহুত ভাল হয় আপোনাৰ বাহিৰৰ যিটো নইজ সেইটো নাহে সাউণ্ড কোৱালিটিটো বহুত ধুনীয়া আৰু আপোনাৰ ইয়াৰ যিডাল কেবুল সেইডালো প্ৰায় বহুত লম্বা আছে 20 ফুট হয় আপোনালোকে কেমেৰা আঁতৰত থৈ মানুহটো আঁতৰত থাকিও ভিডিঅ' ৰেকৰ্ড কৰিব পাৰে বহুত ভাল মাইক হয় আপোনালোকে এমাজন বা ফ্লিপকাৰ্টত অনলাইনত 1100-1200 টকাৰ ভিতৰত পাই যাব তো আপোনালোকে মাইকটো ল'ব পাৰে ব্লগিঙৰ কাৰণে হওক বা টেকনিকেলৰ কাৰণে হওক বহুত ভাল
মাইক হ'ব তো আপোনালোকে 1100-1200 টকা খৰচ কৰি যদি লওঁ বুলি ভাবিছে তেন্তে এইটো মাইক লওক বহুত ভাল মাইক হ'ব তো আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' আনবক্সিং এইটো চেনেলত পাই থাকিব তো আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম